Today we are in Mogao. আমি Kordoi ৰিজৰ্টত যাম তাত ধুনীয়া শ্বুট এটা হ'ব আপোনালোকে চাব বুঝে ও ধুনীয়াকে কি হ'ব we rocks ये हम हैं ये हमारे पलटन है और यहाँ पे शूटिंग हो रही है Hello guys, welcome to a new episode of Shekhor's Uncut Stories. আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে এণ্ড আজি Saturday 5th of March 2022 এতিয়া সময় হ'ল 4:45 এতিয়া মই আৰু দেৱৰূপ দা গৈ আছো Kordoi ৰিজৰ্ট আমাৰ ইয়াৰে বহুত ওচৰত হয় ৰিপুলহতৰ কিবা এটা শ্বুটিং চলি আছে ৰিজৰ্টখন একদম ফ্ৰেছলি মেড হয় বেছি দিন হোৱা নাই বনোৱা বা এতিয়াও কনষ্ট্ৰাকশ্যনৰ কাম চলিয়ে আছে আজি তাতে গৈ আছো আপোনালোকে যদি টংলাৰ ওচৰে পাজৰে থাকে বা উদালগুৰি বা এনেকুৱা ৰৌতা এৰিয়াত থাকে বা আপোনালোকে যদি চিপাজাৰত থাকে এইখন আপোনালোকৰ পৰা বহুতে ওচৰ হ'ব এয়া গিটাৰ ইফালে পেক কৰি থৈ দিছোঁ এইফালে গিটাৰ আছে চাওক দেৱৰূপ দাই লৈ ল'ব কাহনটো আমি যাম মোৰ স্কুটাৰত যাম দুজনে একেলগে মোৰ ফ্ৰেণ্ড ৰিপুল তাতে এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং কৰি আছে তাৰ কাৰণে আমাক আজি মাতিছে এতিয়া কি কৰে তাত গৈ কিনেহে গম পাম ব্লগটো বেছি দীঘল নহয় ধুনীয়াকৈ ইনফৰমেশ্যনখিনি প্ৰভাইড কৰিম যোনখন ৰিজৰ্ট আছে তাৰ লোকেশ্যনটো আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে ফ'ল' কৰি আহিব পাৰে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই আছে ভিডিঅ'টো লাইক কৰিব মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তো লগ পাই আছোঁ আপোনালোকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব তো গাইজ এতিয়া গৈ আছোঁ দেৱৰূপ দাৰ তাত তাৰপিছত যাম সৌৰভৰ তাত সৌৰভৰ পৰা কাহনটো লৈ ল'ম লৈ কিনে ওলাই যাম ইয়াৰ পৰা তো এয়া দেৱৰূপ দা একদম ৰাস্তাত ওলাই আহিল বাহিৰলৈ কেনে যেতিয়া মই এটা বস্তু পাৰ্চেছ কৰিলোঁ বহুত দিনৰ পৰা আশা আছিল লোৱা এইটো হৈছে এটা গৰিলা পট ব্লগিং কাৰণে লাগে মই একো ইউজ কৰা নাছিলোঁ হেণ্ড হেল্ড শ্বুট কৰি আছিলোঁ আজিৰ পৰা এইটো ইউজ কৰি শ্বুট কৰিম এয়া অৰিন্দম দা বৰ্ণিমান কমিউনিকেশ্যন আপোনালোকে আহিব চাৰিআলিত একদম মহাবীৰ জিমৰ ফ্ৰণ্টা ফ্ৰণ্টি আছে দোকান আমি এখন সৌৰভৰ ঘৰে আসছি কাহন নিতে এতিয়া বাজিল মোটামুটি 5টা এতিয়া গৈ আছোঁ Kordoi ৰিজৰ্ট আগতে গৈ পোৱা নাই সেইকাৰণে যাওঁতে অকণমান হ'ব গুগল মেপ চাই গৈ আছোঁ গৈ কিনে তাতে ৰিপৰ্টক লগ পাম তাৰপিছত যাম আৰু ভিতৰত কি হয় চাওঁ Hey guys, this is Shekhor Vlogs and today we are in Mogao. অলপ পিছত আমি Kordoi ৰিজৰ্টত যাম তাত ধুনীয়া শ্বুট এটা হ'ব আপোনালোকে চাব সুমন ব্ৰ হেল্ল' গাইজ মোৰ ভিডিঅ' কোৱালিটি বহুত বেয়া ফাইনেলি শেখৰ ছাৰৰ দৰ্শন হৈছে বহুত ভাল লাগিছে আমাৰ শেখৰ ছাৰৰ সময় নাই সময় সুবিধা মিলাই আজি কিবা কৰি মানে টাইমে সুপেক্ষা আৰু মিলিল আৰু ৰাতিপুৱাৰ পৰা বোলো শ্বুট কৰি আছা ৰাতিপুৱাৰ পৰা শ্বুট চলি আছিল যেনিবা মই ভাত বনাই আছোঁ এই এয়া ভাত আৰু এয়া মাংস ৰেডি হৈ আছে আৰু ইফালে ফোনত কোন ফোনত বাইদেউ আমি নাজানো যদিও আমি মানে মিউজিক লাভাৰটো সেইকাৰণে আমি মানে য'তে ত'তে এডজাষ্ট হৈ যাম বুজিছে এয়া চিন্তুদা আৰু এয়া চিন্ময় যদিও আন্ধাৰ হ'ল ৰিজৰ্টখন আপোনালোকক অকণমান দেখুৱাই দিওঁ এইখনেই হ'ল Kordoi ৰিজৰ্টৰ ৰেষ্টুৰেণ্টখন এইখন এতিয়ালৈকে কমপ্লিট হোৱা নাই বহুতে বেছি ডাঙৰ এণ্ড স্পেচিয়াছ আৰু ৰিজৰ্টৰ এণ্ট্ৰি পইণ্ট হ'ল এইপিনেৰে আৰু এইপিনে এটা পুল আছে চুইমিং পুল আৰু গোটেই শ্বুটিঙৰ যোনখিনি হৈ আছিলে সেইখিনি এই আগত কৰি আছে আগত যাওঁ হওকচোন কি কৰি আছে চাওঁ মই ভাবিছিলোঁ জল্দি আহি পাম আপোনালোকক ৰিজৰ্টখন দেখাব পাৰিম বাট আনফৰ্চুনেটলি ৰিজৰ্টখন এতিয়ালৈকে বোলে বনোৱা কমপ্লিট হোৱা নাই ৰিপুলে স্পেচিয়েল পাৰ্মিশ্যন পাইছে শ্বুট কৰিব আৰু এই ৰিজৰ্টৰ এৰিয়া হ'ল 105 বিঘা আপোনালোক ডেছক্ৰিপশ্যনত লিংক দি দিম চুন অ'পেন হ'ব আপোনালোকে ইয়াত আহিব পাৰিব তাৰপিছত আৰু ইয়াত চিন্তুদা গিটাৰৰ লগত ফটোশ্বুট আৰু এইপিনে এটা আছে ট্ৰি হাউচ এতিয়া ৰাতি ভালকৈ দেখুৱাব নোৱাৰিম বাট এদিন আহিম ইয়াত ধুনীয়াকৈ গোটেইখিনি দেখুৱাম এতিয়া যাওকচোন ভিতৰত এবাৰ চাই লওঁ ওপৰৰ পৰা কেনেকুৱা আৰু সেইয়া আগত শ্বুটিং হৈ আছে ওপৰৰ পৰা দেখুৱাই দিলোঁ আৰু এইটোৱে হ'ল ট্ৰি হাউচ হণ্টেড নিচিনা লাগিছে চাগে বাট নহয় একদম এয়া হ'ল শ্বুটিং এৰিয়া অকণমান ছেটআপটো আপোনালোকক দেখুৱাই দিওঁ এনেকুৱাকৈ আজি প্ৰিপেয়াৰ কৰিছে গোটেইখিনিয়ে 2000 years later তো গাইজ এয়া মেকআপ চলি আছে আৰু অকণমান চুপতি গোটেইখিনি অকণমান জমানি কৰি আছে এইজন হৈছে আমাৰ অংশু মই চিনাকি কৰাই দিছোঁ আমাৰ অংশু য়ং ল'ৰা ডাইনেমিক এনাৰ্জেটিক উইথ এ কিউট স্মাইল
millions of followers. বহুত বেয়া বেয়াকৈ দি আছে মেকআপ বাকী মানুহ গিম্বল টিউটৰিয়েল তাৰপিছত এটা মোড আছে বেলেগ বেলেগ এইটো হৈছে পেন মোড এইটো মানে सिंधुरा पूछे हो पूरा पूछ गया है पूछे हो ये हम है, ये हमारे पलटन है और यहाँ पे शूटिंग हो रही है। रातें सुरंग सी बाकी उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए इलाही मेरा जी आए आए शूट तो পেকআপ হৈ গ'ল শ্বুটিং কমপ্লিট তো আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ বিকজ আণ্ডাৰ আছিল কিছুমান বস্তু দেখুৱাই দিছোঁ আপোনালোকক আৰু এদিন ইয়াত আহিম যেতিয়া ৰিজৰ্টটো কমপ্লিট হৈ যায় তাৰপিছত ইয়াত আহিম আৰু গোটেইখিনি আপোনালোকক এক্সপ্ল'ৰ কৰি কিনে দেখুৱাম চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল হিয়াৰ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনে পালে বহুত জলদি আহি আছে ভিডিঅ' কি চাব আহে এতিয়া গম নাপাম পিছত ডেছক্ৰিপশ্যনত লিংক দি দিম বা কমেণ্টত দি দিম আপোনালোকে চাব পাব মুভিখন মই মিউজিক কৰি আছোঁ আৰু এইফালে গোটেই টিম চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল হিয়াৰ থেংক ইউ বাই বাই 6 নম্বৰ মেম্বাৰ বলো কোনে লাৰবই খা নালাৰে কোনো